এই ফলটো আপোনালোকে নিশ্চয়কৈ চিনি পায় ইয়াক ভগৱানৰ ওচৰত প্ৰদান কৰা হয় আৰু এক পবিত্ৰ ফল হিচাপে জনা যায় ইয়াৰ নাম বেল আৰু ইংৰাজীত যাক উড এপল বুলিও জনা যায় আজি আমি ইয়াৰ গুণাগুণতাৰ বিষয়ে কথা পাতিম শৰীৰৰ বাবে ইয়াৰ গ্ৰহণ কৰিলে কি কি গুণ পাব পাৰে তাৰ বিষয়ে কথা পাতিম নমস্কাৰ মই ডায়েটিচিয়ান ঋতুমণি আপোনালোকক পুনৰ স্বাগতম জনাইছো মোৰ চেনেল লোকেল ফুড উইজডমলৈ আজি মই আপোনালোকক এই সহজতে এভেইলেবল বা উপলব্ধ আমাৰ আশেপাশে আপুনি পাই যাব এই ফলটোৰ বিষয়ে আজি আমি কথা পাতিম পকা বেল আমাৰ শৰীৰৰ কাৰণে বহুত ভাল ইয়াক নিতভাৱে আপুনি যদি গ্ৰহণ কৰে ইয়াৰ বেনিফিটস বহুত পাব হেয়াই আজি মই এই পকা বেলৰ বিষয়ে আৰু ইয়াৰ হেলথ বেনিফিটছৰ কথা পাতিম Number 1 health benefits পকা বেলৰ যদি আপুনি চৰবত বনাই খাব পাৰে গৰমত ই আপোনাক এটা কুলিং ৰিফ্ৰেশিং ইফেক্ট দিব গৰমত যেটো হিট প্ৰডিউস হয় আমাৰ বডিত হেতু ঠাণ্ডা কৰিবলৈ এই বেলৰ চৰবতে আপোনাক বহুত হেল্প কৰিব Number 2 ই আপোনাৰ GI ট্ৰেক্ট বা পেটৰ বাবে পেটৰ যিকোনো বেমাৰ যেনেকে ডায়ৰিয়া কনষ্টিপেশন টয়লেট ভালকে নোহোৱা বা ব্লোটিং পেট ফুলা ভাবটো ঠিক কৰিব কাৰণে বেলৰ গ্ৰহণ আপুনি কৰিব পাৰে আৰু ইয়াৰ বেনিফিট আপুনি সহজে আৰু অতি সোনকালে দেখা পাব Number 3 ইয়াত ভিটামিন A আৰু ভিটামিন C ভিটামিন A যোনটো কেৰোটিন বিটা কেৰোটিন ফৰ্মত থাকে ই এটা ভাল এটা বহুত ষ্ট্ৰং এন্টিঅক্সিডেন্ট হয় এয়া আপোনাৰ যেটো স্কিনটো বহুত ভাল কৰি ৰাখিবলৈ হেল্প কৰিব স্কিনত গৰমত ৰেশেছ ওলায় বা খুজতি হয় হেবিলাক ঠিক কৰিবলৈ বেলৰ যোনটো গ্ৰহণ আপুনি যদি ৰেগুলাৰ বেচিছত কৰে বহুত গুণাগুণ পাব Number 4 health benefit পকা বেলত ফাইবাৰ প্ৰেজেন্ট থাকে আৰু ফাইবাৰৰ কাৰণে আপুনি যদি ফ্যাট লস কৰিব খুজিছে তেনেহলে এটো বহুত ভাল এটা ফল যেটো খাই আপুনি weight loss কৰিব পাৰে Number 5 benefit আপুনি যদি নিজৰ ব্লাড সুগাৰ যদি আপোনাৰ সুগাৰ আছে আপুনি ডায়াবেটিক হয় বা আপোনাৰ যদি হাই কোলেষ্ট্ৰল আছে তেনেহলে এই পকা বেল যদি আপুনি গ্ৰহণ কৰে এটো নিশ্চিত সেফ আৰু আপুনি যদি গ্ৰহণ কৰিব পাৰে ৰেগুলাৰ বেচিছত তেনেহলে ইয়াৰ ইফেক্ট আপোনাৰ বেনিফিটটো আপুনি সোনকালে দেখা পাব Last but not the least ই বহুত লোকাল হয় বেল ফ্ৰুটটো যোনটো হয় বেলটো বহুত লোকাল হয় সিজনাল হয় আৰু ইজি টু এফৰ্ড হয় মানে ইয়াৰ দাম বহুত কম কিন্তু ইয়াৰ যোনটো বেনিফিট আমাৰ বডিত বহুত বেছি হেয়া ইয়াত যোনটো নিউট্ৰিয়েন্ট থাকে বহুত আমাৰ বডিত সোনকালে এবজৰ্ব কৰিব পাৰে হেয়াই বেলৰ গ্ৰহণ কৰক নিয়মিতভাৱে বেলৰ গ্ৰহণ কৰক চৰবত বনাই খাওক আৰু ৰেচিপি যদি আপোনালোকে বিচাৰে তেনেহলে মই নিশ্চয়কৈ শেয়াৰ কৰিব পাৰিম ধুনীয়া ধুনীয়া ৰেচিপি শেয়াৰ কৰিব পাৰিম যদি লাগে প্লিজ কমেন্ট সেকশনত জনাব আৰু বেল আপোনালোকে যদি গ্ৰহণ কৰে ৰেচিপি বনাই তেনেহলে প্লিজ মোক ইনষ্টাগ্ৰাম বা ফেসবুকত টেগ কৰিব পাৰে আৰু হেতু আপুনি আপোনাৰ যোনটো ৰেচিপি আমি লগত সবৰ লগত শেয়াৰ কৰিব পাৰিম আৰু সবে বেনিফিট হ'ব আজিলৈ আহিছো আশা কৰো আপোনালোকে নিজৰ খ্যাল ৰাখিব আৰু কোভিডৰ টাইম চলি আছে নিজৰ খ্যাল ৰাখিব এণ্ড ইমিউনিটিৰ ওপৰত যদি ধ্যান দিব খুজিছে ভাল খাদ্য সুষম আহাৰ খাবলৈ যত্ন কৰক কাৰণ আহাৰ বহুত এটা ইম্পৰ্টেন্ট বস্তু আকৌ লগ পাম টিল দেন ইট লোকেল ইট সিজনাল এণ্ড ষ্টে এক্টিভ ধন্যবাদ